তো গাইজ গুড মৰ্ণিং ৱেলকাম স্বাগতম। তো গাইজ বাজিল 8টা। আজি হৈছে ছানডে। তো ৰাতিপুৱা মানে কি গুড মৰ্ণিং দি উঠাই দিয়া মানুহ নাই, সেইকাৰণে দেৰিকলি ঘুমাই থাকোঁ, দেৰিকলি থাকোঁ ৰাতি। তো মানে আজি বিচনাৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ, এটা নৰ্মেল ভ্লগ মানে মই দেখাই আছোঁ। আৰু তো প্ৰথমে উঠি লওঁ, মুখ চুখ ধুই চাহ পানী খাওঁ। তো চাই থাকক বলক। তো গাইজ বেলেগে কলকেট দি দাঁত খুৱাই আৰু মই আঙাৰা ইউজ কৰোঁ। তো আপোনালোকে কিহেদি দাঁত মাজে কমেণ্ট কৰি জনাবচোন। এই পুরা গেছি নাকি ইয়া ছাগলীৰ অকণি চাই কি হ'ব? আমাৰ আকৌ ছাগলীৰো মানে কি অকণি চাই এইটো তো আমাৰ মহাৰাণীয়ে অকণি চাই থাকে ছাগলীবিলাকৰ লগ। ছাগলীৰো গাত অকণি হয়, অকণি চাই কি হ'ব? ৰাতিপুৱাই গালি খাব লগা হৈছে। A few moments later. তো দিলে মোক গাখীৰ চাহ আৰু এতিয়া খাওঁ। 2,000 years later. তো গাইজ ৰাতিপুৱা চাহ পানী খাই কিনে এতিয়া কি কৰিম কি নকৰিম লাগি আছে। তাতে আজি দেওবাৰ, তো কৰিবলগীয়া কাম একো নাই, ভিডিঅ' চিডিঅ'ৰ কাম অলৰেডি হৈ গ'ল। তো সেইকাৰণে মানে কি ৰাতিপুৱাই আমাৰ মানস আহি পালে মঙলদৈৰ পৰা। তো আজি তাৰ হেৰিৰ পৰা মুখৰ পৰা ডাইৰেক্ট লাইভ গান আপোনালোকক দেখাম। তো মানে কি আমি প্ৰথমে এখন বিয়া খাব আহিছোঁ আৰু বিয়াখন খাই যাই কিনে আমি হেৰি কৰিম, ইয়াৰ পৰা গান শুনিম। তো আপোনালোকে চাই থাকিব, বেলেগ একো নাই বিশেষ, ইয়াৰ পৰা তাৰমানে অনলি গান শুনিম। তো গাইজ মানে মানজৰ ইফালে আছে আৰু আমি এতিয়া মানে কি বিয়াত ভাত চাতখিনি খাই লওঁ। মানে বিয়া এখন আছিলে আমাৰ দাদা এজনৰ। তো যাই কিনে আমি মানসৰ পৰা গান শুনিম। তো চাই থাকোঁ বলক। তো গাইজ এতিয়া আমি বিয়া খাই আহিলোঁ, এইফালে আছে মানস আৰু মই আছোঁ এতিয়া ঘৰত গৈ আছোঁ এনেকৈ। আৰু ঘৰত গৈ কিনে এতিয়া মানসে গান গাব, তো মই মানসহঁতৰ ঘৰলৈকে যাই আছোঁ আমি দুজন। তো চাই থাকক বলক। তো গাইজ এতিয়া আহি পালোঁ মানসহঁতৰ ঘৰ আৰু এইফালে আছে মানস। ধুনীয়াকৈ মানসৰ ৰুমটোত বহি লৈছোঁ আৰু এতিয়া ইয়াৰ পৰা মানে কি অলপ ইয়াৰ বিষয়ে জানিম আৰু লগতে ইয়াৰ পৰা গান শুনিম, লাইভ গান শুনিম। তো মানস ৰেডি নে কি? এইটো আমাৰ মানস অকণমান লাজ কৰে বাৰু, তথাপিতো কিন্তু ধুনীয়া গান গায়। ঘূৰি লওঁ অকণমান। তো এতিয়া বাকী যিয়ে নহওক, নিজৰ অকণমান ইন্ট্ৰডাকশ্যনটো দি কিনে অডিয়েঞ্চক এটা বা দুটা লাইভ গান শুনাই দেখালে ভাল আৰু। মানস তে আৰম্ভ কৰ আৰু তই। নমস্কাৰ, মোৰ নাম শ্ৰী মানস ৰাজবংশী। মই জাষ্ট ভালকৈ চেষ্টা কৰি আছোঁ। যদি আপোনালোকে সহায় সহযোগিতা কৰে মই আগবাঢ়ি যোৱাত তো মই নিশ্চয় সফল হ'ম। তো জুবিনদাৰ মই গান এটি গাই আপোনালোকৰ গাই শুনাই আছোঁ। ভাল হ'লে লাইক কমেণ্ট আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো জুবিনদাৰ গান এটি গাওঁ আৰু মই। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন। নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।
তো গাইছ এনেকৈ মানসৰ গান গালে আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট টাইমৰ পৰা ইয়াৰ এনেকুৱা ধৰণৰ গান আনিবলৈ চেষ্টা কৰি থাকিম সদায়, আৰু ইও গান গাই থাকিব। আৰু বহাগত বেচেৰা নতুন এটা গান আহি আছে, তো আপোনালোকে অকণমান মৰম সহায় সহযোগিতা সদায় কৰি যাই থাকিব। আৰু মানস কিবা এটা কবি নেকি ৰাইজক? হয়, ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ মানে আমাৰ এই দুটাৰে আমি দুটাই চলাম যিহেতু। মই বহাগত এতিয়া এটা গান ৰিলিজ কৰিম বুলি ভাবি আছোঁ, যিহেতু অতি শীঘ্ৰে আহি আছে আপোনালোকৰ মাজলৈ। তো বহাগত মানে কি মানসৰ কণ্ঠত মই লিখিছোঁ ধুনীয়া এটা বিহু গীত টাইপৰ এটা নতুন গান আহি আছে, তো চাব। তো লগ পাইছোঁ এটা নতুন ভিডিঅ'ত। বাই বাই।